ফটো উঠিছোঁ সকলোৱে ভিডিঅ' চিডিঅ' বনাইছে ৰিলছ বনাইছে ডকুমেণ্ট চাই আছে যিহেতু নাথুলা পাছ যাম আমি নেক্সট ডে সন্মুখত ফটো উঠিবৰ কাৰণে লাইন পাতিব লাগে কাৰণ বহুত বেছি মানুহ এই সন্ধিয়া হোৱাই নাই আপোনালোকে প্লিজ ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি আমি দাৰ্জিলিঙৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ ছিকিমলৈ আমি দুৰাতি থাকিলোঁ দাৰ্জিলিঙত থাকি যিমান পাৰোঁ চালোঁ দাৰ্জিলিঙৰ কিছুমান স্পট টুৰিষ্ট স্পট তাৰপিছত এতিয়া আমি ৰেডি হৈছোঁ ছিকিম যাবলৈ এই আমাৰ গাড়ী আহি পাই গৈছে আজি এইখন গাড়ী ভাড়া লৈছে 4,500 দাৰ্জিলিঙৰ পৰা ছিকিম প্ৰায় 5 ঘণ্টা 5.5 ঘণ্টা লাগিব গৈ পাওঁতে একা বেকা ৰাস্তাৰে এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ দাৰ্জিলিঙৰ পৰা ছিকিমলৈ বুলি এতিয়া আমি সকলোৱে ৰাতিপুৱা প্ৰায় 8 বজাত ওলাই দিছোঁ দাৰ্জিলিঙৰ পৰা ছিকিমলৈ এতিয়া আমি আহি থাকোঁতে এটা ৰাস্তাত ধুনীয়া এটা ভিউ পালোঁ তাতে সকলো নামি পেলাই আমি সকলোৱে ফটো চটো উঠিছোঁ সকলোৱে ভিডিঅ' চিডিঅ' বনাইছে ৰিলছ বনাইছে খুব ধুনীয়া লাগিছে এই পাইন ট্ৰিখিনি একদম কুঁৱলী হৈ আছে বগা এটা হেৰি হৈ আছে খুব বেছি ভাল লাগিছে ইয়াতে আমি কিছুপৰ প্ৰায় 20 মিনিটমান ৰ'লোঁ ৰৈ পেলাই ফটো চটো উঠিলোঁ সকলোৱে উঠি পেলাই আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া আমি গৈ আছোঁ নদীৰ পাৰে খুব বেছি ধুনীয়া ভিউ দেখা পাইছোঁ আৰু এই যে দলংখন দেখিছে এই দলংখনেদি আমি সিটো পাৰলৈ যাম গৈ পেলাই সিফালেদি ছিকিমলৈ যাম আমি এই দলংখনৰ ওপৰত উঠিম আৰু কিছু দূৰ যোৱাৰ পিছতে এইখনে হৈছে এইখন নদী এই নদীখন এটা 2023 চনত বহুত বেছি বানপানী হৈছিল আৰু অসমৰ বহুত মানুহ ইয়াতে ফচি আছিলে সেই সময়ত এই নদীতে বোলে একদম ওপৰৰ গোটেই বহুত ওপৰলৈকে পানী আহি গৈছিল তেতিয়া এতিয়া আমি সকলো আহি এখন হোটেলত সোমালোঁ যিহেতু আমি ৰাতিপুৱা একো খাই অহা নাই ইয়াতে ব্ৰেকফাষ্ট কৰোঁ বুলি সোমালোঁ একদম নদীখনৰ পাৰতে এখন হোটেল আছে খুব ধুনীয়া এক পৰিৱেশত আমি এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ আৰম্ভ কৰিছোঁ এতিয়া সকলোৱে ৰুটি চব্জি এনেকৈ খাইছোঁ এয়া সকলো আমি ধুনীয়াকৈ বহি লৈছোঁ আৰু সকলো মোবাইলত মানে ডকুমেণ্ট চাই আছে যিহেতু নাথুলা পাছ যাম আমি নেক্সট ডে নাথুলা পাছ যাবৰ কাৰণে পাছ বনাব লাগিব তাৰ কাৰণে সকলোৱে ডকুমেণ্টবিলাক মোবাইলত হেৰি কৰি আছোঁ ধৰক খাই বৈ এতিয়া আমি সকলো ওলাই আহিছোঁ এতিয়া আকৌ আমি যাব লাগিব এতিয়া 11টা মান বাজিছে আমি গৈ পাওঁতে 12:30 বাজিব 12:30 1টা বাজি যাব ছিকিম গৈ পাওঁতে ৱেলকাম টু ছিকিম এতিয়া আমি ছিকিমত সোমাই গ'লোঁ দাৰ্জিলিং পাৰ কৰি ইয়াৰ পৰা এতিয়া আৰম্ভ হৈছে ছিকিম এতিয়া আমি যাব লাগিব প্ৰায় 1 ঘণ্টা যাব লাগিব 1 ঘণ্টা যোৱাৰ পিছতে আমি মেইন ছিকিমৰ যি ৰাজধানী গেংটক পাম তাতে আমি আজি ৰাতিটো থাকিম তাৰপিছত থাকি পেলাই অহাকালিলৈ আমি যাম নাথুলা পাছ চাইনা বৰ্ডাৰ ইণ্ডিয়া চাইনা বৰ্ডাৰ যি নাথুলা পাছ আছে এতিয়া আমি গেংটকত সোমাই গ'লোঁ এয়া হৈছে গাড়ী ষ্টেণ্ড ইয়াৰ পৰাই গাড়ী চাই বুক কৰি পেলাই নাথুলা পাছ এনেকৈ ইয়াৰ ছিকিমৰ যিখিনি স্পট আছে সেইখিনি ফুৰাব এয়া গাড়ীতে আমি এইখন গাড়ীতে যাম আমি অহা কালিলৈও বুকিং কৰিছোঁ এইখন গাড়ীতে খুব বেছি ভাল লাগিছে পৰিৱেশটো একদম ফৰকাল হৈ আছে ইয়াতে ঠাণ্ডাটো বিশেষ নাই দাৰ্জিলিঙত ঠাণ্ডাটো বেছি পাইছিলোঁ ইয়াতে বিশেষ ঠাণ্ডা নাই ইয়াতে নৰ্মেল আছে টেম্পাৰেচাৰটো তাত এতিয়া আমি ৰুম আহি পাই গ'লোঁ সকলো আমি ৰুমত এতিয়া কিছু সময় ৰেষ্ট ল'ম তাৰপিছতে আমি আজি দিনটো ক'ত কি চাওঁ আপোনালোকক দেখাই থাকিম এয়া চাওক আমাৰ ৰুম এইফালে এই বগা বিল্ডিংটোৱে হৈছে আমাৰ ৰুম ইয়াতে আমি আজি আৰু কালি 2 দিন থাকিম তাৰপিছত আমি ৰুমত ফ্ৰেছ হৈ মেলি আমি এতিয়া আবেলি বেলা ওলাই আহিছোঁ সকলো আমি এতিয়া চাব গৈ আছোঁ যি বিখ্যাত গান্ধী মাৰ্গ আছে গান্ধী মাৰ্গ সেই গান্ধী মাৰ্গত যাম গান্ধী মাৰ্গত গৈ পেলাই আমি তাতে ফটো চটো উঠিম আৰু সকলোৱে অলপ পৰিৱেশটো এনজয় কৰিম সেইবুলি আমি সকলো ওলাই আহিছোঁ কিন্তু গান্ধী মাৰ্গটো কোনফালে যায় আমি অলপ পাহৰিছোঁ মেপত চাবলৈও অলপ দিগদাৰ লাগিছে শেষত গম পালোঁ যে আমাৰ পৰা বেছি দূৰ নহয় আমি ৱাকিং ডিষ্টেঞ্চতে আছোঁ অলপ গ'লেই আমি পাম এজন ড্ৰাইভাৰে আমাক দেখাই দিলে জেগাটো যে এইফালে যাওক বুলি এতিয়া আমি সকলোৱে আহি আছোঁ গান্ধী মাৰ্গ চাবৰ বাবে এয়া হৈছে গেংটক যি টাউন গেংটক টাউনৰ একদম মিডিল পইণ্ট ইয়াতে ট্ৰেফিক ৰুল পূৰা ইয়াত ফ'ল' কৰে মানুহে একদম গাড়ীবোৰ কোনো মানে হেৰি নাই আপোনাৰ অভাৰটেক কৰা ছিষ্টেম নাই পূৰা ট্ৰেফিক ৰুল মেইনটেইন কৰি চলে ইয়াতে চাওক এইখনে হৈছে মেইন চিটি গেংটক চিটি আমি এতিয়া MG মাৰ্গ আহি পাই গ'লোঁ আমাৰ ৰুমৰ পৰা প্ৰায় 10 মিনিটমান অহাৰ পিছতে MG মাৰ্গ আহি পাই গ'লোঁ তাৰপিছত আহি পাই সকলোৱে ফটো উঠিবৰ কাৰণে চেষ্টা কৰিছে ইয়াত বহুত বেছি মানুহ ফটো উঠিবৰ কাৰণে লাইন পাতিব লাগিব এই যিটো মহাত্মা গান্ধী যি প্ৰতিমূৰ্তি সন্মুখত ফটো উঠিবৰ কাৰণে লাইন পাতিব লাগিব কাৰণ বহুত বেছি মানুহ এই সন্ধিয়া হোৱাই নাই মানে 5টা বাজিছে 5টা 5:30 হৈছে সময় পোহৰে হৈ আছে কিন্তু মানুহ বহুত বেছি ইয়াতে ফটো উঠিবৰ কাৰণে সবে মানে লাইন পাতিব লগা হৈছে ইয়া বাইদেৱে ফটো উঠিলে ছাৰে ফটো মাৰি আছে
তাৰপিছত আমি উঠিম এতিয়া ইয়াৰ পিছতে এয়া ভৰালিহঁতো ৰৈ আছে ফটো উঠিবৰ কাৰণে সকলো বহুত বেছি মানুহ ইয়াত যিমান দেখিছে বেছিভাগেই ইয়াতে টুৰিষ্ট সকলো মানুহ আহিছে এতিয়া গৰম বন্ধৰ সময় আমাৰ মানে আসামৰ বা নৰ্থ ইষ্টৰ মানুহ বেছি চাগে ইয়াতে এয়ে হৈছে MG মাৰ্গ কিমান ধুনীয়া এক পৰিৱেশ সকলো মানুহ ওলাই আহিছে ইয়াত চাওক সন্ধিয়া টাইমত সকলো ওলাই আহিছে ইয়াৰ লাইটবোৰো জ্বলিছে এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে খুব বেছি ধুনীয়া লাগিছে আৰু ইয়াতে যিমান মানুহ দেখিছে ইয়াৰ সকলো চাগে ফুৰিবলৈ অহা মানুহ ইয়াৰ লোকেল মানুহ খুব কমেই দেখা পোৱা যায় ইয়াৰ লোকেলত নেপালী মানুহ খুব আছে ইয়াতে ছিকিমত নেপালী মানুহ খুব আছে কিন্তু আমি ইয়াতে বিভিন্ন ধৰণৰ মানুহ দেখা পাইছোঁ আৰু ইয়াতে আমি ঘূৰি আছোঁ আৰু ফাৰ্ষ্ট টাইম আহিছোঁ কোনফালে কি আছে ভালকৈ জনা নাই তথাপিতো আমি চাব চেষ্টা কৰিছোঁ আমি MG মাৰ্গৰ একদম মাজত আছোঁ আৰু MG মাৰ্গৰ পৰা অলপ আগত গ'লে লাল বজাৰ বুলি এখন বজাৰ পায় তাতে বহুত বেছি কাপোৰ কানি কিনিব পাৰি বিভিন্ন ধৰণৰ কাপোৰ কানি ইয়াতে দেখা পোৱা যায় তাই সেইখন অলপ আগত আছে আমি তালৈ যাম কিছু এই টাৰ্ণিংটো ঘূৰাৰ পিছতে পোৱা যাব এই সন্ধিয়া টাইমৰ MG মাৰ্গখন চাওক কি ধুনীয়া লাগিছে সেয়া লাইট জ্বলি গৈছে খুব বেছি ভাল লাগিছে আৰু পৰিৱেশটো চাওক এয়া কনষ্ট্ৰাকশ্যন চলি আছে কিছু এয়া চাওক চেলফি পইণ্ট বহুতখিনি চেলফি পইণ্ট আছে ইয়াতে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু নেক্সট ভিডিঅ' আহি আছে আপোনালোকে প্লিজ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে আপোনালোকে প্লিজ ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ